Hi guys, welcome back to my YouTube channel MSJG Blog. মোৰ পুনৰ এটা YouTube channel ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি বৰ্তমান আমি এঠাইত মানে যাব আহিছো আৰু এফালে ধৰ্মনী ভাই আছে মোৰ লগত আৰু ধৰ্মনী ভাইৰ বিয়া এখনো আছে মানে গিফ্ট পুৰা লৈ আহিছে আপোনালোকক দেখাব পাৰো। এয়া গিফ্ট পুৰা গাড়ীত লৈ আহি আছে আপোনালোকে চাওক। এয়া গিফ্ট লৈ আহিছো আৰু ভা ধৰ্মনী চশমা মানি মানে বিয়া খাবই আৰু ৰাতিপুৱা মোক আজি মানে মোটামুটি 8টামান বজাতে ফোন মাৰিছে বলে যাওঁ বা এইবিলাক কৈ আছে আৰু বলক চুমাৰ আমি এতিয়া গৈয়ে থাকোঁ বাৰু আগৰ ফালে। আমি এতিয়া বৰ্তমান গৈ আছো আৰু আপোনালোকে দেখিছেনে মানে কিমান অসুবিধা হৈছে এইটো কাৰণে মানে ভিডিঅ' বনাব লাগে এফালে যাব লাগে ধৰ্মনী ভাইৰ গাড়ীখন চলাব দিছোঁ মই মাজতে এইটো লৈ পেলাই আহি আছোঁ বিয়া আৰু এই জেগাখিনিত মানে ৰাস্তাৰ কাম চলি আছে। এয়া গাড়ী চাড়ী পুৰা লগাই দিছে আৰু গাড়ীৰ কাম পুৰা চলি আছে আৰু এইবিলাক গাড়ী পুৰা ৰাস্তাৰ কাম কৰি আছে আৰু আগৰ ফালে বলকচোন বাৰু বহুত গৈ আৰু এই ৰাস্তাটো দি আহি কিন্তু আমাৰ তামাম ভাল লাগিছে দেই পুৰা নতুন ৰাস্তা পুৰা ধুনীয়া লাগিছে আৰু আহি পেলাই আমি এতিয়া বৰ্তমান আহি আছোঁ মেইন জেগালৈ পামেই আৰু অলপ বেছি নাই আমি মেপত চাই আহিছোঁ যে বেছি নহয় 5 মিনিটৰ ৰাস্তা বলক আমি এতিয়া গৈ থাকোঁ মেইন জেগালৈ কি জেগা হয় আপোনালোকে চাই থাকক আৰু আমি অৱশেষত আহি পালোঁ মোৰ পিছফালে দেখিছে ইয়া হ'ল হিৰিম্বা বাথৌ মন্দিৰ এইটো হ'ল মুখ্য গেট এই দুৱাৰৰ ভিতৰত যাম আমি এতিয়া বলক আমি ভিতৰৰ ফালে গৈ থাকোঁ আৰু ধুনীয়া জেগাৰ নাম হিৰিম্বা চাৰিআলি ইয়াত লিখা আছে ধুনীয়াকৈ হিৰিম্বা চাৰিআলি বলক ভিতৰৰ ফালে গৈ থাকোঁ আৰু ইয়াত মানে এইখন ফুলৰ বাগান আছে মানে ধুনীয়াকৈ গছ গছনিবিলাক ৰুই থৈ দিছে আৰু এফালে গোলাপ ফুল আছে বঢ়িয়া মানে বহুত বেছি ভাল লাগিছে ইয়াত গোলাপ ফুল ধুনীয়াকৈ ফুলি আছে ইয়াতে আৰু ওচৰতে এইখনো আছে ইয়াতো গছ গছনি আছে মানে বহুত বেছি ভাল লাগিছে আৰু পৰিৱেশটো চাওকচোন আপোনালোকে কি ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু এইটো হ'ল মুখ্য মন্দিৰ মোৰ পিছফালে দেখিছে এইটো মন্দিৰৰ ভিতৰত যাম আৰু ওচৰতে এইডাল গছ আছে এইডাল কি গছ হয় আপোনালোকে যদি জানে কমেণ্ট বক্সত মোক জনাই দিবচোন মানে মই নামটো নাজানো এইডালৰ আৰু ইয়াত মানে বহুত দিনৰ পিছত শহাপহু এটা দেখিলোঁ মানে ধুনীয়াকৈ ঘুমাই আছে মানে বহুত ভাল লাগিছে আৰু মনটো মানে বহুত দিনৰ পিছত শহাপহুটো দেখা পালোঁ যে বহুত ভাল লাগিল বলকচোন এতিয়া আমি ভিতৰৰ ফালে গৈ থাকোঁ হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰৰ পৰা পৰিৱেশটো চাওঁ কেনেকুৱা এই ভিতৰ সোমাই আহি আছোঁ এতিয়া আমি এই আপোনালোকে দেখিছে হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰৰ পৰিৱেশ আৰু ইয়াত বহুত ভক্ত আহিছে এইবিলাক বহুত ভক্ত আহিছে মানে ভাল লাগিছে আৰু মানে বহুত দিনৰ পিছত এটা নেদেখা মন্দিৰ দেখিলোঁ বহুত ভাল লাগিলে আৰু এই হিৰিম্বা বাথৌ মন্দিৰটো ওদালগুৰি ডিষ্ট্ৰিক্ট হয় ওদালগুৰি জিলাত অৱস্থিত আৰু ইয়াত বহুত ডাঙৰকৈ বাথৌ পূজা উদযাপন কৰা হয় এই আপোনালোকে দেখিলে হিৰিম্বা বাথৌ মন্দিৰৰ ভিতৰৰ পৰিৱেশ আৰু ইয়াত যদি কোনোবা আহি পাইছে মোৰ ভিডিঅ' চাই থকা মানুহে কমেণ্ট বক্সত কমেণ্ট কৰি দিব দেই কেনেকুৱা পায় মানে ধুনীয়া ঠাই হয় আৰু আপোনালোকে ইয়াত আহিব বহুত বেছি ভাল পাব আৰু ইয়াত আহি আৰু আপোনালোকে ইয়াত বহুত সময় অতিবাহিত কৰিব পাৰিব মানে ধুনীয়া পাব আৰু এয়া হিৰিম্বা বাথৌ মন্দিৰৰ বাহিৰৰ পৰিৱেশ আৰু ইয়াত মানে বহুত গছ গছনি আছে ফুলৰ বাগান আছে মানে বহুত বেছি ভাল লাগিছে আৰু ইয়াত আহি মানে বহুত বেছি ভাল লাগিছে আৰু ইয়াত মানে বহুত ফুলৰ বাগান আছে এইবিলাক গোটাই গোলাপ ফুল মানে বহুত বেছি ভাল লাগিছে আৰু মানে বহুত ধুনীয়া আৰু এইবিলাক গছ আছে গছনিৰে ভৰা হিৰিম্বা বাথৌ মন্দিৰ বহুত বেছি ভাল লাগিছে আৰু ইয়াত বিভিন্ন ধৰণৰ ফুল চুল মানে বহুত বেছি ভাল লাগিছে আৰু এইবিলাক গোটাই গোলাপ ফুল চাওকচোন আপোনালোকে ধুনীয়া লাগিছে আৰু মানে ইয়াত আহি বহুত ভাল লাগিছে আৰু আপোনালোকে ইয়াত আহিব মানে বহুত ভাল পাব আৰু মানে আৰু ওচৰতে এইবিলাক নাহৰ গছো আছে মানে ইয়াত বহুত নাহৰ আছে আৰু ইটো চাইডেও নাহৰ পুলি বহুত আছে আৰু এইডালো নাহৰ আপোনালোকে দেখিছে এইডাল বহুত বেছি ডাঙৰ নাহৰ এয়া বহুত ডাঙৰ আছে এইডাল নাহৰ আৰু এইডাল ওচৰতে নাহৰ গছ আৰু বহাগ মাহৰ আগজাননী আৰু ইয়া মানে এতিয়া মানে ধুনীয়াকৈ মানে কোমল পাতবিলাক ওলাইছে এয়া কি ধুনীয়া কোমল পাত এইবিলাক এয়া নতুন বছৰৰ আগজাননী মানে ধুনীয়াকৈ মানে ফুলিব ধৰিছে আৰু কেইদিনমান পিছত মানে নাহৰ গছডাল আৰু ইয়াতকৈ মানে বহুত বেছি ভাল লগা হ'ব আৰু ইয়াত এডাল মানে বেচকুৰি গছ মানে ইয়াৰ পৰা চিঙি চাব আৰু কেনেকুৱা লাগে খাইবিলাক বোলে খাই মানে ধৰ্মনী ভাই আজি মোক ক'লে মানে প্ৰথমবাৰৰ বাবে দেখিলোঁ আৰু এইডাল আৰু মই খাই পোৱা নাই খাই চাওঁ বাৰু
অঁ মিঠা ভাল লাগিছে খাই তুমি ভাই খাই কেনেকুৱা লাগিছে খাই একদম ধুনীয়া লাগিছে দেই আগতে বহুত খাইছিলা নাই আগতে বহুত খাইছিলোঁ সৰু থাকোঁতে খাই ভাল লাগে আপোনালোকে দেখিলে হিড়িম্বা বাথৌ মন্দিৰৰ পৰিৱেশ আৰু আপোনালোকৰ কাৰণে এটা স্পেচিয়েলি ভিডিঅ' বনাম নেক্সট ব্লগটো আপোনালোকৰ কাৰণে হ'ব আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিব কি ভিডিঅ' বনাব লাগে কি কিবা চেলেঞ্জ দিব আৰু মানে এইটো কৰিব লাগে চেলেঞ্জ ভিডিঅ' হ'ব আৰু কিবা মোক চেলেঞ্জ কৰিব দিব আৰু সেইমতে মই ভিডিঅ' বনাম আৰু আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি কোনোবাই মোৰ ইউটিউব চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ যদি ওচৰে পাজৰে কিছুমান মানে ধুনীয়া জেগা আছে ভিডিঅ' বনোৱাৰ পৰা মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিব তাত গৈ মই ভিডিঅ' বনাবৰ কাৰণে যত্ন কৰিম আৰু পুনৰ এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই গাইজ